এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া হৈছে দুপৰীয়া সময় আৰু মই আহিছোঁ ভাত বনাবৰ কাৰণে। আৰু মই আজি দুপৰীয়া সাজত বনাম বুলি ভাবিছোঁ মাগুৰ মাছ, ভেদাইলতা আৰু নৰসিংহৰ জোল বনাম, এনেকৈ বনাম বুলি ভাবিছোঁ। আৰু ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। চাওকচোন মই কেনেকৈ বনাওঁ। প্ৰথমতে মই মাছখিনি ভাজি লৈছোঁ। মই লৈছোঁ দুটা মাগুৰ মাছ আৰু এতিয়া প্ৰথম মাছখিনি ভাজি ল'ম। মাছখিনি হৈ গৈছে অলৰেডি ভজা, মই এইখিনি এতিয়া উঠাই ৰাখিম। এতিয়া মই সেইখিনি তেলতে এটা পিঁয়াজ লৈছোঁ, পিঁয়াজখিনি দিম প্ৰথম। এইখিনি অলপ ৰংচুৱাকৈ ভাজি ল'ম প্ৰথম, অলপ কালাৰ অহালৈকে ভাজিম। ইয়াতে মই আলু এটাও কাটি দিছোঁ টুকুৰা টুকুৰ কৰি, মানে বইল কৰি ল'ব লাগিছিল। মই বইল কৰি লোৱা নহ'ল, মানে এনেই বইল কৰি লোৱা যায় আৰু আজি মই বইল কৰি নল'লোঁ, সেইটো কাৰণে মানে তাতে দিছোঁ। এইটো অকণমান সিজাই ল'ম অকণমান ভাজি পেলাই। হালধি অকণমান নিমখ অকণমান মিক্স কৰি ল'ম এতিয়া প্ৰথম ভালদৰে। এতিয়া মই নৰসিংহ, ভেদাইলতা, আদা, নহৰু অকণমান এনেকৈ পেষ্ট কৰি ৰাখিছিলোঁ, এই পেষ্টখিনি কাটি দিম। পেষ্ট কৰোঁতে অকণমান পানীও দিছিলোঁ, ইয়াতে দি দিম। ইয়াতে মই অকণমান গৰম পানী ব্যৱহাৰ কৰিম, যিহেতু জোল বনাম, অকণমান বেছিও নহয়, অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ঢাকনিখন দি ৰাখিম, তাৰ উতল অহাৰ পিছত মাছখিনি পেলাই দিম তাত। এতিয়া উতল আহি যোৱাৰ পিছত মই মাছখিনি দি দিছোঁ তাতে। মাছখিনি দি অকণমান সময়ৰ কাৰণে আৰু উতলিব দিম, তাৰপিছত ৰেডি। এয়া চাওক, মই ৰেডি হোৱাৰ পিছত এটা গ্লাছৰ বাতিত উলিয়াই ৰাখি দিছোঁ। আৰু আজিলৈকে ইমানে। আৰু আপোনালোকৰো যদি ভাল লাগিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া গৰম গৰম ভাতৰ লগত খালে হ'ল আৰু ন। আজিলৈ বাই বাই।